জুবিনদাৰ সমাধি ক্ষেত্ৰখন অকল মাত্ৰ সমাধি ক্ষেত্ৰই হৈ থকা নাই, এতিয়া বৈকুণ্ঠ পুৰী হৈ পৰিল। জাতি ভেদ ধৰ্ম কোনো বিচাৰ নাই, কেৱল মাত্ৰ মানুহ আৰু অনুৰাগী। যোৱা দেওবাৰে সোণাপুৰখনৰ সেই জুবিনদাৰ সমাধি ক্ষেত্ৰখন বৈকুণ্ঠ পুৰীলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গ'ল। জুবিনদাৰ নামটো হৰি নামত পৰিণত হোৱা দেখিবলৈ পোৱা গ'ল। নামৰ চেৱে চেৱে জুবিনদাৰ অনুৰাগীসকলে বোকাত নচা দেখিবলৈ পোৱা গ'ল। জুবিনদাৰ নামটো হৰি নামলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গ'ল আৰু আমাৰ মৰমৰ জুবিনদা ভগৱান ৰূপে পৰিচিত হোৱা দেখিবলৈ পোৱা গ'ল।